মই এজনী হিন্দু ছোৱালী। এজন ল'ৰাই মোক 2.5 বছৰ আগতে মানে ৰং নাম্বাৰ লাগি ফোন কৰিছিল মোৰ তাতে। ফোন কৰি নিজকে প্ৰথমতে হিন্দু বুলি পৰিচয় দিয়ে। যেতিয়া মই গম পাইছো সি মুছলিম বুলি কিনে মানে ইয়াৰ লগত কোনো সম্পৰ্ক নোহোৱাৰ আগতে মানে ভিডিঅ' কলত আমাৰ কিবা কিবি হৈ গৈছে, সেইখিনি সি ৰেকৰ্ড কৰি ৰখি দিছে। ৰখি দিয়াৰ পিছত মই যেতিয়া গম পাইছো যে সি মুছলিম বুলি কিনে, তেতিয়া সিয়াক মই কৈছো যে তুমি মুছলিম ল'ৰা, তোমাৰ লগত মোৰ এইবোৰ কেতিয়াও নহব। মই এজনী হিন্দু ছোৱালী, তোমাৰ মতে তুমি ছাট কাটি যোৱা, মোৰ মতে মই থাকো। তেতিয়া সি কি কৰিছে, সেই ভিডিঅ'খিনি লৈ ব্লেকমেইল কৰি আছিল মোক। ব্লেকমেইল কৰি থকাতে যেতিয়া মোৰ ঘৰৰ মানুহে গম পাল, মোক ঘৰৰ পৰা বাহিৰ কৰি দিল। তেতিয়াতো মোৰ যাব লগা ক'তো ৰাস্তা নাই। তেতিয়া সি লৈ আহিছে, আহি পেলাই এখেতৰ ঘৰত লৈ গৈছিল। ঘৰত লৈ যাওঁতে ৰাতি লৈ গৈছিল। ৰাতি লৈ যোৱাৰ পিছত এখেতক ঘৰৰ ফেমিলি মাৰধৰ কৰিছে। ৰাতি মাৰধৰ কৰি ৰাতিপুৱা 5টা বজাতো উলিয়াই দিছে। মিনাল হুছেইন ল'ৰাজনৰ নাম, আৰু এখেতৰ ঘৰ সূৰ্যখতা পাট্টো। তাৰপিছত তেতিয়া সি ধৰ্মটো চুজ কৰাল, বিয়া পাতিল। ইমান দিন ঠিকে আছিল। তাৰপিছত ঘৰৰ মানুহ সদায় বুদ্ধি দি থাকে যে তাক আমি আৰু এজনী বেলেগ ছোৱালী সেইটো বিয়া পাতি দিম, তাই বেয়া। সেনেকে মানে ফোন কৰি থাকে, যোগাযোগ কৰি থাকে, মানে সকলোবোৰ ঠিকে আছিল। তাৰপিছত সেনেকা কৰি সি মানে ঘৰৰ মানুহৰ বুদ্ধি শুনি এনেকে মোক মানে সেই 2.5 বছৰটো মানে ভাড়া কৰি ৰখি থাকিল। ৰখি থকাৰ পিছত এতিয়া মানে এপ্ৰিলৰ 13 তাৰিখে দিনাখনে মোক মানে এৰি থৈ পলাল।